নমস্কাৰ বন্ধুসকল, আমি আজি এইকেইজন বন্ধু লগ হৈ কৰ্দৈ টেঙা খাম বুলি ভাবিছোঁ। কৰ্দৈ টেঙা খাই সকলোৱে ভাল পায়, মই বহুত ভাল পাওঁ। আমি লগ হৈ আজি কৰ্দৈ টেঙা খাম। কৰ্দৈ টেঙাখিনি খোৱাৰ কাৰণে বনাই থাকোঁতে আমি কিছুমান কথা আলোচনা কৰি লওঁ। কৰ্দৈ টেঙাৰ বিষয়ে এনেই অলপ চলপটো আমি সকলোৱে জানোৱেই, কিন্তু কিছুমান এনেকুৱা কথাও আছে যিবিলাক আমি হয়তো বহুতে নাজানো। আৰু ময়ো নাজানিছিলোঁ, কিন্তু মই অকণমান নেটত চাৰ্চ কৰি চালোঁ, দুজন মানুহক সুধিলোঁ, গম পালোঁ নেটৰ পৰা যে কৰ্দৈ টেঙাক ষ্টাৰ ফ্ৰুইট বুলি কোৱা হয়। আৰু এটা নাম আছে, কাৰাম্বলা বুলিও কোৱা হয় কৰ্দৈ টেঙাক, আৰু এবাৰ হোৱা কাৰাম্বলা বুলিও কোৱা হয়। এইটো মই উইকিপিডিয়াৰ পৰা পাইছোঁ। কেইবাটাও বিভিন্ন ধৰণৰ নাম আছে, আৰু আচলতে কি হয়, আমাৰ চাউথ ইষ্ট এছিয়াত পোৱা যায়। এইটো আমেৰিকাৰ ফালে, ব্ৰাজিলৰ ফালেও পোৱা যায় এই ফলটো, মানে কৰ্দৈ টেঙা। এই যিটো ফল, এই ফলটো বিভিন্ন ক্ষেত্ৰত আমাৰ দেহৰ কাৰণে উপকাৰী। ই মানে আমাৰ কি হয়, আমাৰ ইমিউনিটি ছিষ্টেমটো বুষ্ট কৰে, আৰু ইয়াত ভিটামিন চি বহুত অধিক পৰিমাণে পোৱা যায়। ইয়াৰ আপোনাৰ কিছুমান কথা আছে কিন্তু তাৰে মাজতো, যেনেকুৱা এই অকণমান কি হয়, কিডনীৰ অসুখ থকা মানুহৰ কাৰণে এই ফলটো বেয়া বুলি কৈছে। মই আপোনালোকেও চাই ল'ব পাৰে, উইকিপিডিয়াত পাইছোঁ মই। কিডনীৰ যিবিলাকৰ অসুখ আছে, তেখেতসকলৰ কাৰণে এইটো বৰ ভাল ফল নহয়। কিন্তু যিবিলাকৰ অসুখ নাই, অসুখ নহ'লেও বেছিকৈ খোৱাটো ঠিক নহয় বাৰু। তথাপি ইয়াৰ মানে বহুত ভাল গুণো আছে। মাজে মাজে খালে একো প্ৰব্লেম নাই, খাব পাৰি। আৰু আমিতো প্ৰায়ে খাই থাকোঁ, বৰ ভাল লাগে খাই। আৰু ইয়াৰ কিছুমান আপোনাৰ বহুত ভাল গুণো আছে। ইয়াত আপোনাৰ ভিটামিন চি মই নেটৰ পৰা পালোঁ 57% আছে, আৰু মেগনেছিয়াম 2% থকা বুলি ইয়াত লিখিছে। ইয়াৰ এতিয়া কথাটো হ'ল কি, কিহৰ কাৰণে এইটো ষ্টাৰ ফ্ৰুইটটো ভাল, কৰ্দৈ টেঙাটো ভাল কিহৰ কাৰণে? কৰ্দৈ টেঙাটো আপোনাৰ ব্লাড চুগাৰৰ কাৰণে ভাল, আৰু আপোনাৰ কি হয়, অলপ আগতে ক'লোৱেই, ইমিউনিটি ছিষ্টেমটো আমাৰ বুষ্ট কৰে, ৰোগ প্ৰতিৰোধক ক্ষমতাটো ই বৃদ্ধি কৰে। আমাৰ ভাৰতত ইয়াক ষ্টাৰ ফ্ৰুইট বুলি কয়, কাৰাম্বলা বুলিও কয় কিছু অঞ্চলত, আৰু আমি কৰ্দৈ টেঙা বুলি কওঁ। কৰ্দৈ টেঙাটো চুলিৰ কাৰণেও ভাল বুলি কয়। চুলি আৰু ছালৰ কাৰণে কৰ্দৈ টেঙাটো যথেষ্ট ভাল বুলি কয়। কৰ্দৈ টেঙাটো আমি ৰান্ধিও খাওঁ, অকণমান গুড় দি ৰান্ধি খাই বহুত ভাল লাগে। মিঠা টেঙা সোৱাদ এটা লাগে। আৰু বৰ্তমানতো আপোনালোকে দেখিছে, আমি কৰ্দৈ টেঙাখিনি ধুনীয়াকৈ চকলিয়াই তাত ভোট জলকীয়া দি, নিমখ দি, আৰু ধনিয়াৰ পাত দি এনেকৈ সানি একদম বঢ়িয়াকৈ জুতি লগাই আমি খাবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। এনেকৈ আমি খাওঁ, প্ৰায় আমি এনেকৈয়ে খাওঁ। ৰান্ধি ঘৰত কেতিয়াবা খোৱা যায়, কিন্তু আমি লগৰ ল'ৰাকেইজন লগ হৈ আমি এনেকৈয়ে বেছিকৈ খাই ভাল পাওঁ। কৰ্দৈ টেঙাই এটা ভাল ফল হিচাপে আমাৰ সমাজত সদায় সমাদৰ লাভ কৰি আহিছে। পৃথিৱীৰ বিভিন্ন দেশত কৰ্দৈ টেঙাৰ খেতি কৰা হয়। কৰ্দৈ টেঙাটো সাধাৰণতে বেছি ৰ'দ পৰা, অকণমান গৰম, অকণমান বৰষুণ বেছিকৈ হোৱা ঠাইত ভাল হয়, ভাল খেতি হয়। কৰ্দৈ টেঙাৰ পৰা বৰ সোৱাদ লগা, ভাল লগা আচাৰো বনাব পাৰি, বৰ সোৱাদ হয় আচাৰ। মই খাই পাইছোঁ, মই অৱশ্যে বনাব নাজানো। এইবাৰ অকণমান শিকি লৈ পেলাই আপোনাৰ কৰ্দৈ টেঙাৰ আচাৰ বনাব শিকিব লাগিব। কোনোবা একজন জনা মানুহৰ পৰা এই বিদ্যাটো শিকি ল'ম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে চাই থাকক, আমি কেনেকৈ আচাৰ কৰ্দৈখিনি আমি কেনেকৈ সানি লওঁ, কেনেকৈ খাম, কেনেকুৱা লাগে। এইটোতো বাৰু গম নাপাব আপোনালোকে কেনেকুৱা লাগে, কিন্তু ময়ে কৈ দিছোঁ, বৰ বঢ়িয়া লাগে, বৰ সোৱাদ। আপোনালোকে কেতিয়াবা খাই চাব ঘৰত, আমি যেনেকৈ খাইছোঁ।
ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। হাতৰ মলটো ঘৰত লাগে দেই।